নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতা। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম চাওমিন। ভাবিলোঁ আপোনালোকক ৰেচিপিটো দি দিওঁ, কেনেকৈ বনাওঁ চাই থাকক শেষলৈ ভিডিঅ'টো। এয়া মই 2 পেকেট চাওমিন লৈ লৈছোঁ। এইখিনি মই ভালদৰে বইল কৰি লৈছোঁ। বইল কৰি লোৱাৰ পিছত পানীটো যোৱাৰ কাৰণে ছাইডত ৰাখি দিছোঁ। এইফালে মই গাজৰ, বিলাহী, পিঁয়াজ, চিমলা মিৰ্চি ৰেডি কৰি লৈছোঁ। কেৰাহীখন গৰম হৈছে, ইয়াত মিঠাতেল দি দিছোঁ, গোটা জিৰা দি দিছোঁ, অলপমান পিঁয়াজ দি দিছোঁ। মই 2টা পিঁয়াজ লৈছিলোঁ, পাতল পাতলকৈ কাটি লৈছোঁ। পিঁয়াজ দুটা ইয়াত দি দিছোঁ। লগতে ইয়াত দিছোঁ চিমলা মিৰ্চি আৰু গাজৰ, এইখিনিও মই পাতলকৈ কাটি লৈছিলোঁ, এইখিনি দি দিছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ 3 মিনিটমান ফ্ৰাই কৰি ল'ম। এইখিনি 3 মিনিটমান ফ্ৰাই কৰাৰ পিছত আৰু একবাৰ মই মিক্স কৰি দিছোঁ। এইখিনি অলপমান ফ্ৰাই হৈ গৈছে। এতিয়া মই যে এটা বিলাহী লৈছিলোঁ, কাটি থৈছোঁ, এই বিলাহীটো দি দিছোঁ। লগতে ইয়াতে মই নিমখ দি দিছোঁ, হালধি গুড়ি, নিমখ সোৱাদ অনুসাৰে দি দিছোঁ, হালধি গুড়ি দি দিছোঁ, ধনিয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি মই অলপমান দি দিছোঁ। গোটা জিৰা দিছোঁ যিহেতুকে জিৰাৰ গুড়ি অলপমান দি দিছোঁ। এইখিনি মই মিক্স কৰি লৈছোঁ ধুনীয়াকৈ। এইখিনি ভালদৰে মই ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন, খাই কেনেকুৱা লাগে মোক কমেণ্টত জনাব। ইয়াত মই এতিয়া চাওমিনখিনি দি দিছোঁ, গোটেইখিনি অলপ অলপকৈ দিছোঁ, একেলগে দিয়া নাই। চাওমিনখিনি ইয়াত ওপৰৰ পৰা দি দিছোঁ, মিক্স কৰি দিছোঁ। দি ইয়াত দিছোঁ এয়া চয়া চচ দিছোঁ, গ্ৰীণ চিলি, ৰেড চিলি অলপমান দিছোঁ, ৰেড চিলি আৰু লগতে দিছোঁ টমেটো চচ। আৰু ইয়াত মই এটা চিক্ৰেট বস্তু দিছোঁ, আপোনালোকেও দি খাবচোন। এইটো মোৰ চিক্ৰেটটো হৈছে মই ইয়াত দি দিছোঁ, অলপমান দি দিছোঁ ভিনেগাৰ। এয়া অলপমান ভিনেগাৰ দি দিছোঁ। দি এইখিনি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এয়া চাওক, মোৰ চাওমিনখিনি ৰেডি। আপোনালোকে এনেকৈ বনাই খাবচোন, খাই কেনেকুৱা লাগে মোক জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।